বঙাইগাঁও জিলাতো বানৰ প্ৰকোপ আগতকৈ অধিক হোৱাহে দেখা গৈছে। জিলাখনৰ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা, কীৰ্তনপাৰা, বৰখোলা, মাতৰাখোলা আদি এলেকাৰ বাসিন্দাসকলে পানীত ককবকাই থকাৰ দৃশ্য অতি মৰ্মান্তিক। বহু হাজাৰ লোকে আশ্ৰয় শিবিৰতে পোহনীয়া গৰু ছাগলীৰ সৈতে থাকিবলগীয়া হোৱাত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছে লোকসকলক। সোমবাৰে আছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়, যুৱ কংগ্ৰেছ নেতা মকিবুল ইছলাম আৰু অভয়াপুৰীৰ কংগ্ৰেছ নেতা ৰমিজ উদ্দিনে আশ্ৰয় শিবিৰত থকা লোকসকলৰ খাদ্য আৰু স্বাস্থ্যৰ বুজ লয়। কলগাছিয়াৰ পৰা মুজাম্মেল হুছেইনৰ ৰিপৰ্ট, নিউজ 9 অসম। DY 365, PI নিউজ আৰু নিউজ 9 অসমে এইকেইদিন ধৰি ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আছে। আমাৰ উত্তৰ অভয়াপুৰীত কমচে কম 100 মান গাঁও পানীৰ তলত ডুব যাই আছে। প্ৰশাসনে কোনো খা খবৰ লোৱা নাই। আজি আমি ইয়াতে আহি খবৰ ল'লোঁ আমাৰ শিবিৰত, মানুহক সুধিলোঁ যে আপোনালোকৰ কোনো খবৰ চবৰ লৈছে নেকি। প্ৰশাসনৰ পৰা কোনো খবৰ চবৰ লোৱা নাই। আৰু আমি আজি আমাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মই ৰমেশ উদ্দিন, আমাৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বাংলাপাৰা, গোলাপাৰা গাঁও পঞ্চায়ত আৰু চাকলা নম্বৰপাৰা গাঁও পঞ্চায়ত আৰু ইয়াতে আমাৰ কংগ্ৰেছৰ সভাপতি মাননীয় শংকৰ প্ৰসাদ ৰায়, লগতে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি ইছলাম, লগতে উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেশ উদ্দিন ডাঙৰীয়াই আহি এই শিবিৰৰ মানুহখিনিৰ দুখ দুৰ্দশাৰ খবৰ ল'লে। লগতে তেওঁ 10-12টামান চিৰা, লগতে বিস্কুট 10 কাৰ্টুন, আৰু ইয়াতে বহুত মানুহৰ পানীৰ অভাৱ, গতিকে খোৱা পানীৰ কাৰণে 2টা টিপুলৰ ব্যৱস্থা কৰি দিছে।